জনাইছে এই চৰকাৰখনে আজি মই কৈছোঁ যে 2014 চনত এটা গেছ চিলিণ্ডাৰৰ দাম আছে 409 টকা। সেই গেছ চিলিণ্ডাৰৰ দাম এতিয়া 1200 টকা হ'ল। এই 1200 টকা এটা মাত্ৰ গেছ চিলিণ্ডাৰ অৰুণোদয় আঁচনি আছে সেইটোকে ঢাক ঢোল বজাই পেলাই ৰাইজক মাত্ৰ এটা গেছ চিলিণ্ডাৰ দি পেলাই তেওঁলোকে ভাবিছে যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গভৰ্ণমেণ্টে ভাবিছে যে তেওঁলোকে ৰাইজক বহুত কিবা সকাহ দিছে, ৰাইজে ক'ত সকাহ পাইছে। আজি প্ৰত্যেকটো সামগ্ৰীয়ে আজি 300 গুণ 400 গুণ দাম বৃদ্ধি পাইছে আৰু এই সম্পৰ্কে চৰকাৰ সম্পূৰ্ণৰূপে গৌণ। আজি যেন মুখ্য হ'ল যে হিন্দু আৰু মুছলমানৰ দুখন দুনিয়া, কিন্তু দৈত্যৰ ৰূপ ধাৰণ কৰা এটা প্ৰকাণ্ড দৈত্যৰ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যা হওক, আজি খেতিয়কে এই মধ্যভোগীৰ অটপালিৰ বাবে বজাৰত তেওঁলোকৰ উৎপাদিত ফচলৰ বজাৰ মূল্য পোৱা নাই। আজি এয়া মূল্য বৃদ্ধিয়ে কেনেকুৱা ধৰণৰ এটা বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে। আজি সৰু সৰু অসমৰ গোটেই কণ্ট্ৰেক্টৰবিলাকে কোনো ধৰণৰ পে'মেণ্ট পোৱা নাই মাহৰ পিছত মাহ ধৰি। কেৱল অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ ভাতঘৰৰ এই ফ্লাইঅভাৰ বনোৱাৰ মেডিকেল কলেজ বনোৱা 2-3জন তেওঁলোকৰ ভাতঘৰৰ মানুহ কণ্ট্ৰেক্টৰহে চৰকাৰৰ পে'মেণ্ট পায়। কিন্তু গোটেই অসমতে বিভিন্ন বিভাগত কাম কৰা সৰু সৰু কণ্ট্ৰেক্টৰে মাহৰ পিছত মাহ ধৰি পেলাই কোনো পে'মেণ্ট নাপায়। আৰু সেইবিলাক আজি মানুহৰ কাৰণে যেন গৌণ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে। যে এই মূল্য বৃদ্ধি আজি বজাৰত আহি পেলাই আমি ৰাইজৰ ওচৰত আহিছোঁ, আমাৰ প্ৰাৰ্থীজনৰ সপক্ষে প্ৰচাৰ চলিবলৈ প্ৰত্যেকটো ক্ষেত্ৰতে ৰাইজে কৈছে যে তেওঁলোকৰ জীৱন দুৰ্বিঘ্ন হৈ পৰিছে। বঙাইগাঁৱত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চামগুৰি আৰু বঙাইগাঁৱৰ মাজত বহুত পাৰ্থক্য। চামগুৰিত পাৰ্থক্য এইকাৰণে যে চামগুৰিত যিজন তানজিল হুছেইনক কংগ্ৰেছে প্ৰাৰ্থী কৰিছে বহুতে হয়তো নাজানে, তেওঁ 16 বছৰ বয়সৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনৰ লগত তেওঁ বালিয়ে পথাৰে কাম কৰি বৰষুণে বতাহে কাম কৰি পেলাই তেওঁ সৰ্বভাৰতীয় NSUৰ সৰ্বভাৰতীয় কোষাধ্যক্ষ আৰু তেওঁ নিজে সুদীৰ্ঘ 10 বছৰ কাল তেওঁ কংগ্ৰেছ দলটোৰ কাৰণে বিৰোধিতা কৰিছিল এজন কৰ্মী হিচাপে। কিন্তু ইয়াত যেতিয়া খালী হ'ল, মই শ্ৰীমতী দীপ্তিময়ী চৌধুৰীক ভালকৈ নাজানো, কিন্তু মই শুনামতে তেওঁ এগৰাকী নিশ্চয়কৈ ফণীভূষণ চৌধুৰীৰ এগৰাকী যোগ্য সহযোগী। কিন্তু কথা নাই বতৰা নাই, গোটেই নিজৰ দলীয় কৰ্মীকে দলীয় নেতাসকলে যিসকল নেতাই বতাহ পানী গোটেই বালি খচকি বোকা খচকি 1985 চনৰ পৰাই ফণীভূষণ চৌধুৰীৰ কাৰণে যিসকলে কাম কৰি আছিল সকলোৰে ইচ্ছাক কুঠাৰাঘাত কৰি পেলাই তেওঁ বিশ্বাসঘাতকতা কৰি নিজৰ পত্নীক দাবী সেই কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। ইয়াতে তৃণমূল পৰ্যায়ৰ যিসকল নেতা আছে তেওঁলোকক বাদ দি আপোনালোকে গজেন্দ্ৰ সিঙক প্ৰাৰ্থী দিব। এইটো অমূলক, কাৰণ গজেন্দ্ৰ সিংহই কংগ্ৰেছ দলত অৱসৰ গ্ৰহণ কৰাৰ পিছত আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে আনুষ্ঠানিকভাৱে। যোগদান কৰাৰ পিছত দলে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰস্তুত কৰিছে। মন্ত্ৰী ৰঞ্জিত দাসে বাহৰ পাতি আছে বহুদিনৰ পৰা বঙাইগাঁৱত, আচলতে 26ত অৱসৰ লাভ কৰাৰ এক পৰিকল্পনা সেইটো তেওঁলোকৰ কথা। কিন্তু এতিয়া কংগ্ৰেছে এইবাৰ ছিটটো জিকিব আৰু অনাগত বছৰবিলাকতো কংগ্ৰেছে ছিটত জিকিব। গতিকে ৰঞ্জিত দাস ডাঙৰীয়া কাণ্ডৱ খোৱা পানী যে তল কৰিব সেইবাবে একেবাৰে সম্পূৰ্ণভাৱে মই যে কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু ভাৰত চৰকাৰে জনসাধাৰণৰ ওপৰত কেৱল শোষণেই কৰিছে। কেতিয়াবা স্মাৰ্ট মিটাৰ লগাই পেলাই হঠাতে অতিৰিক্তভাৱে এই বিজুলীৰ এইবিলাক হাৰবিলাক বৃদ্ধি কৰে শোষণ কৰিছে। কেতিয়াবা এই টোল গেট কৰি পেলাই কৈছে, আৰু টোল গেটততো সাধাৰণ মানুহেতো যাবই নোৱাৰে। আজি মোৰ সমষ্টি নগাঁৱৰ পৰা গুৱাহাটীলৈ আহোঁতে 4খনকৈ টোল গেট পাৰ হৈ আহিব লাগে, আৰু এটা দিশে আহোঁতে এটা ট্ৰিপতে 1000তকৈ বেছি টোল গেটত পইচা দিব লাগে। আৰু মানুহে ক'ৰ পৰা পাব এইবিলাক? আৰু তাৰ ওপৰতে আকৌ দুইফালে একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈ এটা সমান্তৰাল অৰ্থ ব্যৱস্থা গঢ়ি তুলিছে চিণ্ডিকেট ব্যৱস্থাৰ যোগেদি। ইয়াত এতিয়া শ্ৰীৰামপুৰৰ পৰাই হওক, বক্সিৰহাটৰ পৰাই হওক, সিফালে একেবাৰে লেখাপানীতে হওক, মাৰ্ঘেৰিটা লিডুতে হওক, কয়লা, চুপাৰী, ব্ৰইলাৰ, কণী, পাণ সকলো ওপৰত এটা তেওঁলোকে টেক্স মানে এই টেক্স কিন্তু চৰকাৰৰ তহবিললৈ নাযায়, এইবিলাক পোনে পোনে বিজেপি দলৰ নেতাসকললৈ যায়।
গতিকে এনেকুৱা ধৰণৰ সমান্তৰাল অৰ্থ ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিছে আৰু অসমৰ মানুহক শোষণ কৰে। থেংক ইউ।